গ্ৰন্থমেলাৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত আমি আজি আকৌ পুনৰবাৰ আপোনালোকৰ সকলোৰে পৰিচিত ক'লা নহৰুৰ এই বিপণীখনলৈ আহিছোঁ আৰু ক'লা নহৰু আপোনালোকে বহুতে চালে, বহুতে ভাল পালে আৰু বহুতে ব্যৱহাৰো কৰিছে, বহুতে কমেণ্ট কৰিছে যে ক'লা নহৰু তেওঁলোকে বহুতে ব্যৱহাৰ কৰিছে আৰু আমি আজি আকৌ পুনৰবাৰ এই বিপণীখনত আহিছোঁ যে ক'লা নহৰুৰ দাম কিয় বেছি আৰু বহুতে কৈছে যে ক'লা নহৰুৰ দামটো বেছি হৈছে, কিন্তু কিয় বেছি আৰু আপোনালোকে কিয় ব্যৱহাৰ কৰিব লাগে এইখিনিতো গমেই পাইছে। তথাপিও আজি গ্ৰন্থমেলাৰ অন্তিমটো দিন আৰু আজিৰ পৰা আপোনালোকে গ্ৰন্থমেলাত ক'লা নহৰু বিচাৰিলে নাপাব। গতিকে আহকচোন দাদাৰ পৰা আমি ভালকৈ জানো যে ক'লা নহৰু এতিয়া ক'ত পাম আৰু দামটো কিয় বেছি, গোটেইখিনি আমি ভালকৈ জানো। আহক। দাম বেছি বুলি নহয়, একচুৱেলি আমি এটা ব্যৱসায়ত আছোঁ, আমি এটা ষ্টাৰ্টআপ। আমিও জানো যে যদি দামটো সস্তা হয় তেতিয়াহ'লে গোটেই ৰাইজে কিনিব পাৰে, কিন্তু সস্তা কৰিবলৈ আমাৰ এটা মানে সামৰ্থ্য থাকিব লাগিব। এতিয়া এই নহৰুটো আমাৰ বনোৱাৰ যিটো প্ৰচেছ, সেইটো 3 মাহ জুৰি আমাৰ কণ্টিনিউৱাছলি ইলেক্ট্ৰিচিটি কনজাম্পশ্যন হয়। তাতে যদি আমি দামটো সস্তা কৰিবৰ কাৰণে আমি যদি কোৱালিটিত কম্প্ৰমাইজ কৰোঁ, তেতিয়াহ'লে সস্তা কৰি পেলাই আমি 2 দিন বেচিব পাৰিম, কিন্তু পাছত মানে ৰাইজে একো গুণাগুণ বুজি নাপাব। চ' যিটো আপোনালোকে ইয়াত গুণাগুণ পাইছে সেইটো হিচাপত দামটো একোৱেই বেয়া নহয়। 350 টকা দি আপোনালোকে ধৰি লওক কমচে কম 1-1.5 মাহ আপুনি ইউজ কৰিব পাৰিব। সাধাৰণতে কিছুমান আমি যদি মাছ মাংস কিনো 350 টকা এদিনতে শেষ হৈ যায়, নিউট্ৰিশ্যনটো আপোনাৰ এদিনতে সম্পূৰ্ণ হৈ যায়, কিন্তু এইটোৱে আপোনাক 1-1.5 মাহ মানৰ ধুনীয়া এটা নিউট্ৰিশ্যন দি থাকিব শৰীৰত। আৰু যদি আপোনালোকে আৰু কম্পেৰিজন কৰিবলৈ মন আছে, যিটো আমি সচৰাচৰ পটেটো চিপছ খাই থাকোঁ, আলু চিপছ খাওঁ, সেইটো আপোনালোকে চাওক। আপোনালোকে যদি ভাবিছে এইটো নহৰু 3,500 টকা কেনেকৈ হ'ব পাৰে, আলুৰ পৰা বনোৱা পটেটো চিপছ 1500 টকা কিলো হয়। চ' প্ৰচেছিঙত সাধাৰণতে কিছুমান কষ্ট হয় আৰু সেই কষ্টখিনিয়ে আমি ইয়াত ইনক্লুড কৰি দিয়া হয় আৰু মাৰ্জিন হিচাপে আমি বহুত বেছি লোৱা নাই। প্ৰথম প্ৰডাক্ট আমি যদি বহুত বেছি মাৰ্জিন লওঁ, ৰাইজে মানে নোৱাৰিব এফৰ্ড কৰিব, সেইটো আমি জানো, আমি অৱগত, কিন্তু ইয়াতকৈ তলত আমাৰ পক্ষে সম্ভৱ নহয়। কিন্তু আমি চেষ্টা কৰি আছোঁ, যদি মানে সদৌ খেতিয়কসকলে আমাৰ লগত যোগদান কৰে, যদি প্ৰডাকশ্যন প্ৰচেছটো আমাৰ বেছি হয় আৰু ৰাইজে যদি আঁকোৱালি লয়, আমাৰ মানে আপোনাৰ ইকনমিক্সটো আমাৰ কি হ'ব, মানে ইকনমিক্স অফ কোৱান্টিটি বুলি এটা কথা আছে। যেতিয়া আপোনাৰ খুব বেছি ভলিউমত আমি বস্তুটো বনাম, তেতিয়াহ'লে ডেফিনেটলি ইয়াৰ দামটো আমি সস্তা কৰিব পৰা যাব। নমস্কাৰ, আমি থলুৱা প্ৰতিষ্ঠান প্ৰাইভেট লিমিটেডৰ পৰা সদৌ অসমবাসীলৈ সম্ভাষণ জনাইছোঁ। আমি এটা ষ্টাৰ্টআপ হয়, অসম গভৰ্ণমেণ্টৰ ৰিকগনাইজ আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰিকগনাইজ ষ্টাৰ্টআপ। আমাৰ ষ্টাৰ্টআপৰ মেইন মুখ্য কাম হৈছে আমি যিখিনি ইণ্ডিজিনিয়াছ আমাৰ এথনিক ৰুৰেল ফাংচনেল ফুড, সেইখিনি আমি আৰ্বানাইজ কৰি আছোঁ। আমাক দেহৰ কাৰণে যিখিনি খাদ্য খুব জৰুৰী খাদ্য, সেইখিনি আমি আৰ্বানাইজ কৰি আছোঁ। সদ্যহতে আমি 2-3টামান প্ৰডাক্টৰ পৰাই আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰডাক্ট আমি লৈছিলোঁ মধু তুলসী আমি 2 বছৰ আগতে লঞ্চ কৰিছিলোঁ মাৰ্কেটত। এইটো হৈছে এটা চুগাৰ ছাবষ্টিটিউট, নেচাৰেল চুগাৰ ছাবষ্টিটিউট। ইয়াত আপোনাৰ কেলৰি নাথাকে, কাৰ্বহাইড্ৰেট নাথাকে আৰু গ্লুক'জ নাথাকে। চ' আপোনাৰ চেনীৰ বদলি এইটো আপুনি খাব পাৰে আৰু ডায়েবেটিছ থকা মানুহে এইটো খুব সুন্দৰকৈ চাহকাপ মিঠা কৰি খাব পাৰিব। চাহকাপ খাওঁতে জাষ্ট 2 কাপ দুখিলা পাত যদি আপুনি দি দিয়ে পানীত, ধুনীয়াকৈ মিঠা হৈ আহিব আপোনাৰ। আমাৰ আনটো প্ৰডাক্ট হৈছে ব্লেক গাৰ্লিক। আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে, খাবলৈ খুব সোৱাদযুক্ত। এইটো আমাৰ খুব এটা এথনিক প্ৰডাক্ট, ফাংচনেল ফুড। ইয়াতে আপোনাৰ 3বিধ ভিটামিন থাকে আৰু মিনাৰেল থাকে, 16বিধ এমিনো এচিড আৰু এণ্টি অক্সিডেণ্ট। চ' এই প্ৰডাক্টটো আমাৰ এটা খুব মানে পটেঞ্চিয়েল প্ৰডাক্ট, যাৰ কাৰণে আমি খেতিয়কসকলৰ সহযোগ বিচাৰিছোঁ। আমাক যি ধৰণৰ নহৰু লাগে, সেইটো তেখেতলোকে যদি আমাৰ লগত জইন কৰি পেলাই উৎপাদন কৰে, খুব সম্ভৱ আমি ধুনীয়াকৈ এখন মাৰ্কেট ক্ৰিয়েট কৰিব পাৰিম। ইয়াৰ পৰা কিছুমান বাই প্ৰডাক্ট আমি বনাম, অতি সোনকালে আপোনালোকে গম পাব। তৃতীয় প্ৰডাক্টটো হৈছে আমি নতুনকৈ এটা এক্সপেৰিমেণ্ট কৰি আছোঁ অসমৰ অৰ্থডক্স চাহটোৰ ওপৰত। প্ৰায় মানুহে ভুলতে ৰঙা চাহ খায়, কিন্তু আমাৰ CTC চাহটো লৈ পেলাই ৰঙা চাহ খায়। চ' এই কনচেপ্টটোকে আমি ৰাইজক বুজাবলৈ আহিছোঁ যে এখন মাৰ্কেট ক্ৰিয়েট কৰিব লাগে অৰ্গেনিক অৰ্থডক্স চাহৰ ওপৰত। সকলোসমূহ দৰ্শকলৈ আমাৰ ফালৰ পৰা, আমাৰ অনুষ্ঠানৰ পৰা সুখীয়া পৰা ওলগ জনালোঁ নতুন বৰ্ষৰ। লগতে আপোনালোকৰ সঁহাৰিৰ কাৰণে বহুত আমি ধন্যবাদ জনালোঁ। আৰু লগতে কিছুমান কমেণ্টছ পোৱা গৈছিলে ইয়াত দামৰ ওপৰত। চ' দামৰ বিশেষ একচুৱেলি আমিও এনেকুৱা এটা দামত আমি বিচৰা নাই যে কোনো সেইটো মানে হেৰি কৰক। আমি এইটো বনোৱা দাম নহয়, এইটো হৈ গৈছে একচুৱেলি। আমাৰ কিছুমান ইয়াত খৰচ আহে, সেই খৰচটো হৈছে মানে 90 দিনৰ এটা দীঘলীয়া কণ্টিনিউৱাছ প্ৰচেছ, হিট দিব লাগে। সেইটো কাৰণে এইখিনি একচুৱেলি আমাৰ কষ্টটো সোমাই গৈছে। এই ক'লা নহৰু আপোনালোকে অৱগত যে ফ্লিপকাৰ্ট, এমেজনতো এভেইলেবল আৰু আপোনালোকৰ গুৱাহাটীত শ্বপিং মলত আপোনালোকে ক'লা নহৰু কিনিবলৈ পাব।
আৰু আমাৰ চেনেলটো যিহেতু আপোনালোকে চাই ভাল পাইছে গতিকে আমাৰ চেনেলটো ফ'ল' কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ